আজি দেৱালী উৎসৱ। কোনোৱে ইয়াক দীপাৱলী বা দীপান্বিতা বুলি কয়। প্ৰত্যেক বছৰৰ শৰৎকালৰ কাতি মাহৰ অমাৱস্যা দিনা এই উৎসৱ উদযাপন কৰা হয়। ই কেৱল হিন্দুসকলৰ নহয়, জৈন, শিখ, বৌদ্ধ সকলোৱে এই উৎসৱ উদযাপন কৰে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? দেৱালী বুলি মা আৰু মই ওলাই গ'লোঁ। এয়া আমি গৈ আছোঁ বৈশাগৰ পাৰতে থকা হনুমান মন্দিৰ। তাৰ ওচৰতে এতিয়া আকৌ কালী পূজা পাতিছে। ভাবিলোঁ তাতো অলপ গৈ আহোঁ, আপোনালোককো অলপ দেখাওঁ ভিডিঅ' কৰি। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া আমি মণ্ডপৰ পালোহি। দেৱালী কেইদিন বৰ ভাল লাগে ন? সকলোতে পোহৰে পোহৰ। এয়া চাওকচোন কিমান ধুনীয়াকৈ সজাইছে মন্দিৰভাগো। আপোনালোক সকলো হয়তো জ্ঞাত আমি কিয় দেৱালী উদযাপন কৰোঁ, তথাপিও ভাবিলোঁ আপোনালোকক কৈয়ে দিওঁ। ৰামায়ণত উল্লেখ থকা অনুসৰি লংকাধিপতি ৰাৱণক বধ কৰি ৰামচন্দ্ৰই সীতা আৰু ভাতৃ লক্ষ্মণৰ সৈতে যেতিয়া অযোধ্যালৈ উভতি আহিছিল, তেতিয়াই অযোধ্যাবাসীয়ে আনন্দ উল্লাসত ঘৰৰ পদূলিয়ে পদূলিয়ে চাকি জ্বলাই তেওঁলোকক আদৰণি জনাইছিল। সেয়েহে আমাৰ সমাজত দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়। অৰ্থাৎ এই উৎসৱে আমাৰ মনত থকা বেয়া দিশবোৰ আঁতৰাই ভাল দিশবোৰ গ্ৰহণ কৰা আৰু আন্ধাৰবোৰ আঁতৰাই মনটো পোহৰাই তোলাৰ বাবে অনুপ্ৰেৰণা যোগায়। দীপাৱলী উৎসৱ সমগ্ৰ দেশতে পালন কৰা হয় যদিও সকলো ঠাইতে একে দেখা নাযায়। উত্তৰ আৰু পশ্চিম ভাৰতত দীপাৱলীৰ দিনা ভগৱান গণেশ আৰু লক্ষ্মী দেৱীক পূজা কৰা দেখা যায়। দক্ষিণ ভাৰতত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা দেখা যায়। পশ্চিমবংগ, ত্ৰিপুৰা, অসম, উৰিষ্যা আৰু বিহাৰৰ কিছু কিছু জিলাত দীপাৱলীৰ দিনা কালী পূজা কৰা দেখা যায়। শাক্ত ধৰ্মৰ কালিকুল সম্প্ৰদায়ৰ মতে দেৱী মহাকালীয়ে পৃথিৱীত অশুভ শক্তিৰ বিনাশৰ বাবে 10টা ৰূপত আৱিৰ্ভাৱ হৈছিল। এই 10টা ৰূপক একেলগে 10 মহাবিদ্যা নামে জনা যায়। এই 10 মহাবিদ্যাৰ ভিতৰত শেষ দেৱী হৈছে কমলা বা কমলতমিকা। সেয়েহে তেওঁ অৱতাৰৰ দিন কমলতমিকা জয়ন্তী হিচাপে দীপাৱলীৰ দিনা পালন কৰা হয়। প্ৰথম অৱস্থাত এই পূজাক মহাকালীৰ পূজা বুলি কোৱা হৈছিল, যদিও পৰৱৰ্তী সময়ত কালী পূজা বুলি জনাজাত হয়। পূজাৰ পৰা ওলাই এয়া আপোনালোকক কোৱাই নহ'ল নহয়, মা আৰু মই এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ। পৰীক্ষাঘৰতে আছে, তাতে ভাবিলোঁ দুয়োজনে কিবা এটা খাই লওঁ। চাওমিনকে অৰ্ডাৰ দিলোঁ। এয়া আমাৰ চাওমিন আহি গ'ল, এতিয়া আমি খাই লওঁ দেই। খাই মেলি লৈ আকৌ ভাবিলোঁ মামাহঁতৰ ঘৰলৈ যাওঁ। মা নাহে, জোৰ কৰি মাকো লৈ আহিলোঁ। এয়া মামা দোকানৰ মুখৰ আগতে লটাৰী খেল খেলাইছে। এনেকৈ আকৌ গাঁৱৰ পৰিৱেশটো ভাল লাগে নহয়। এয়া চাওকচোন কলগছ কাটি এয়া চাকি জ্বলাইছে, ইমান ভাল লাগে। আমাৰ পিছে কলগছ কটাই নহ'ল, তেনেকৈ লগোৱাই নহ'ল। এয়া চাওকচোন মানুহখিনি সকলোৱে নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ আহিছে। এইটো আপোনালোকে চিনি পাইছে চাগে, মোৰ ভিডিঅ'ত প্ৰায় দেখিয়ে থাকে। এয়া মোৰ মামা সৰু ছোৱালীজনী, হাতজনী এইবোৰ জ্বলাব পাই ফূৰ্তিটো চাওকচোন। এতিয়া আকৌ খেল আৰম্ভ হ'ব হ'ল। এই পৰিৱেশবোৰ আকৌ ভাল লাগে। ডাঙৰ ডাঙৰ খেলতকৈ এই খেলবোৰ যে সৰু সৰু খেলবোৰ চবেই যে কিবা এটা পায়, ভাল লাগে সেইকাৰণে। এয়া আকৌ ফাৰ্ষ্ট প্ৰাইজটো দোকানেই পালে। মানে দোকানীজন মোৰ মামাই হয়, মামাহঁতৰ দোকানৰ মুখতে খেলিছে। এয়া চাওকচোন।
এই হুলস্থুলীয়া পৰিৱেশটো আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? তেওঁলোকে কিন্তু বহুত আনন্দ পাইছে, মোৰো ভাল লাগিছে। তেওঁ আকৌ নিজৰ টিকেটটো নিজে টানি আনিলে, কিমান লাকি চাওকচোন, নিজৰ টিকেট নিজে টানি আনিছে। এইবাৰ আকৌ ভাবিলোঁ ময়ো টানি চাওঁগৈচোন, নিজৰ টিকেটটো আনিব পাৰোঁ এইবাৰ। এয়া ময়ো টানি চালোঁ, পিছে মই ওচৰৰ খুৰা এজনকহে আনি দিলোঁ। বাৰু যি কি নহওক, এইবোৰ খেল খেলি সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে পিছে কেনেকৈ উদযাপন কৰিছে জনাবচোন দেই, কমেণ্ট এটা কৰি। অসমীয়াত লিখা আছে আকৌ নাম বাবু, ইংলিছত কৈ দিলে জমনি হ'ব। Happy. Ayo mu. যদিহে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। শেষত মামীহঁতৰ ঘৰত চাহ একাপে পুৰি খাই মেলি ঘৰলৈ আহিলোঁ। আজিলৈ বাই।